দুৰ্ভগীয়া নন্দিতাৰ মৃত্যুৰ পাছতেই এতিয়া নন্দিতাক লৈ অপপ্ৰচাৰ চলিছে। বহুতে ক'ব খুজিছে নন্দিতাই হেনো প্ৰেমত প্ৰতাৰণা কৰিলে, যাৰ বাবে এনে ঘটনা হ'ল। ৰিণ্টু শৰ্মাৰ আচল চৰিত্ৰৰ কথা গম পাই নিজৰ মুক্তি বিচাৰিছিল নন্দিতাই। লাহে লাহে ৰিণ্টুৰ কাষৰ পৰা নন্দিতা আঁতৰি আহিছিল। কিন্তু এতিয়া স্বাভাৱিক গতিৰ প্ৰশ্ন হৈছে, এগৰাকী যুৱতীয়ে নিজ জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই নেকি? মই এইটো প্লেটফৰ্মৰ জৰিয়তে এইখিনি সুবিধা পাইছোঁ যেতিয়া মই ৩-৪টা কথা খুব স্পষ্ট কৰিব বিচাৰিছোঁ। অথনিও মই কেইটামান কৈছিলোঁ, কিন্তু থাকি গ'ল। প্ৰথমতে নন্দিতা শইকীয়ানো কোন সেয়া অসমৰ মানুহে জনাটো খুব প্ৰয়োজনীয়। তেওঁ অতি দৰিদ্ৰ পৰিয়ালৰ পৰা তেওঁ এখন জন্ম হৈছিল আৰু তেওঁ ইয়াতে পঢ়ি খুব ভাল ৰিজাল্ট কৰিছে। কৰি পেলাই তেওঁ ধেমাজি মৰিধল কলেজত এইকাৰণেই পঢ়িব গৈছিল কাৰণ ঢকুৱাখানা কলেজত আপোনাৰ হিন্দী ছাবজেক্টটো নাই। তো সেই সূত্ৰে তেওঁ ধেমাজিত পঢ়িবলৈ গৈছিল। আৰু দ্বিতীয় কথা হৈছে, বহুতকেইটা নিউজ চেনেল আৰু কাগজ পত্ৰই তেওঁৰ বিষয়ে ইমান এতিয়া বিকৃতভাৱে তেওঁলোকে লিখিছে যে প্ৰেমজনিত কাৰণ আছে, তেওঁ প্ৰতাৰণা কৰিছে, সেইবাবে এনেকুৱা ঘটনা হ'বলৈ পালে। এক প্ৰকাৰে এইটো উদগনি দিয়াৰ দৰে হৈছে যে এনেকৈ প্ৰেমত প্ৰতাৰণা কৰিলে যেন এনেকুৱা ঘটনা হোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু মই এটা স্পষ্টীকৰণ দিব বিচাৰিছোঁ নন্দিতা শইকীয়া হৈ পেলাই, কাৰণ যিহেতুকে তেওঁ এতিয়া দিব পৰা অৱস্থাত নাই। মানুহৰ ভাল পোৱা হয়ে কেতিয়াবা প্ৰতাৰণাৰ বুলি নহয়, তেওঁ ভাল পাইছিলে হয়, আৰু ভাল পোৱা অৱস্থাত কোনোবাই কিবা উপহাৰ দিয়ে, সেই কথাটোও হয়। সেই উপহাৰ দিয়া কথাবোৰকে এতিয়া খুচৰি তেওঁলোকে বাতৰিত যিভাৱে বিকৃতভাৱে এতিয়া উলিয়াইছে, খুব বেয়া কাম কৰিছে। আৰু দ্বিতীয়তে ল'ৰাটোৰ চৰিত্ৰটো খুব বেয়া বুলি গম পোৱাৰ পিছত নন্দিতা শইকীয়াই তেওঁৰ পৰা মুক্তি বিচাৰিছিলে আৰু তেওঁৰ পৰা আঁতৰি আহিব বিচাৰিছিল, যিটো আমি হ'লেও কৰিম। যে এজন ল'ৰা যেতিয়া তেনেকুৱা হয়, তেওঁৰ বিষয়ে খুব বেয়াকৈ শুনা যায়, তেওঁৰ চৰিত্ৰৰ বিষয়ে জনা যায়, তেতিয়াহ'লে কোনো ছোৱালীয়ে তেওঁৰ লগত থাকিব নোৱাৰে। আৰু তৃতীয় কথা হৈছে, তেওঁ যিটো জঘন্য কাম কৰিলে, এই কামটোৰ কাৰণে কোনো মাফি নাই। আৰু মইতো ভাবোঁ যে ফাঁচি খুব কমেই শাস্তি হ'ব, কাৰণ ফাঁচি দিলেতো তেওঁ এক মুহূৰ্ততে শেষ হৈ যাব। তেওঁক আৰু তাতকৈও বহুত বেছি শাস্তি দিয়াটো মই অতিকৈ প্ৰয়োজনীয় বুলি ভাবোঁ। ছ'চিয়েল মিডিয়াত নন্দিতাৰ বহু ফটো এতিয়া ভাইৰেল হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, টাইম 8।